আগৰ আৰু বৰ্তমানৰ যি সৰস্বতী পূজাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। বৰ্তমান প্ৰেক্ষাপটত চাবলৈ গ'লে মডেলিং শ্ব'লৈ ৰূপান্তৰিত হৈছে আমাৰ সৰস্বতী পূজা ভাগ। আগতে এটা বেলেগ ধৰণৰ পৰিৱেশ আছিলে, যিটো পৰিৱেশে আমাক নিজেই সৰস্বতী পূজা ভাগলৈ মানে আকৰ্ষিত কৰিছিলে। কিন্তু আগৰ দুৰ্গা পূজাতকৈ এইবাৰ দুৰ্গা পূজাত কিছু পৰিমাণে আগৰ সৰস্বতী পূজাতকৈ এইবাৰ সৰস্বতী পূজাৰ কেনেকুৱা দেখিছে? আগৰ ৰূপটোতকৈ এইবাৰ কেনেকুৱা হৈছে? মানে ইয়াৰ যিবোৰ আকৰ্ষণটো, সেই আকৰ্ষণৰ প্ৰতি কেনেকুৱা মানুহৰ লক্ষ্য হৈছে বা ছাত্ৰ ছাত্ৰীসকলৰ লক্ষ্য হৈছে, কেনেকৈ ধৰণে আগবাঢ়িছে? খুব এটা ভাল। আগৰ তুলনাত বৰ্তমানৰ সৰস্বতী পূজাৰ তুলনাত যথেষ্ট এটা ডাঙৰ এটা পাৰ্থক্য আমি দেখিবলৈ পাওঁ। আগৰ সৰস্বতী পূজাবিলাকত ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাগুৰুসকলে আপোন পাহৰা হৈ অংশগ্ৰহণ কৰিছিলে। আগৰ সৰস্বতী পূজাবিলাকত ছাত্ৰ ছাত্ৰীসকলে ঘৰে ঘৰে গৈ চাউল তুলিছিলে, ঘৰে ঘৰে গৈ শাক পাচলি তুলিছিলে, ৰাতি দেৱী ভাগ ৰাখিছিলে আৰু সম্পূৰ্ণ নিয়ম নীতিৰ মাজেৰে। আৰু সৰস্বতী পূজা বিসৰ্জন দিয়াৰ ক্ষেত্ৰতো এক শোভাযাত্ৰামূলক জয়ধ্বনিৰ যিটো উচ্ছ্বাস, সকলোতে একদম পবিত্ৰতাৰ ভাৱ জাগি উঠিছিলে। কিন্তু এতিয়া কেৱল যেন সাজ পোছাকৰ প্ৰতিযোগিতাহে হৈছে। সেই পাৰ্থক্যটোৱে এক ব্যাঘাত জন্মাইছে বুলি ক'ব লাগিব। সৰস্বতী পূজাৰ ক্ষেত্ৰত এক ব্যাঘাত, এক যেন বিপদ মাতি আছে, তেনেকুৱা এটা অনুভৱ হয়। এই ক্ষেত্ৰত আচলতে আমাৰ অভিভাৱকসকল সচেতন হ'ব লাগিব। তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক আধুনিকতাৰ মাজতে ঠেলি দিব লাগিব, তৎসত্ত্বেও কিন্তু ব্যৱধান ৰাখিব লাগিব। আমাৰ সৰস্বতী পূজাৰ যি ঐতিহ্য পৰম্পৰা, সেইবোৰ অক্ষুণ্ণ ৰাখিব লাগিব। অকল কেৱল DSLR কেমেৰাত প্ৰতিচ্ছবি অধিক আকৰ্ষিত ৰূপত তুলিবলৈ সৰস্বতী পূজা নহয়। সৰস্বতী পূজাৰ যিটো আধ্যাত্মিকতা, যিটো নৈতিক সচেতনতা, যিটো সামাজিক একতা আৰু সম্প্ৰীতিৰ যিটো বান্ধোন, সেই বান্ধোনটো কটকটীয়া হ'ব লাগিব। আৰু গুৰু শিষ্যৰ মাজৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কটো আৰু অধিক ক্ষিপ্ৰতৰ হ'ব লাগিব। তেতিয়াহে আমাৰ সৰস্বতী পূজাৰ যিটো পালন কৰাৰ নীতি নিয়ম অব্যাহত থাকিব বুলি ভাবিছোঁ। আমাৰ শেষত আমি বেলগুৰি সূৰ্যোদয় সামাজিক বিকাশ কেন্দ্ৰ, বেলগুৰি গাঁওৰক্ষী বাহিনী বেলগুৰি প্ৰাথমিক বিদ্যালয় 1971 চনতে প্ৰতিষ্ঠা হৈছিলে। সেইখন বিদ্যালয়ৰ যি ঐতিহ্য গৰিমা আমি জীয়াই ৰাখিবলৈ সদায় চেষ্টা কৰি আহিছোঁ। শিক্ষাগুৰুসকলৰ সহায় সহযোগ আমি কৰি আহিছোঁ আৰু আমি কৰি যাম। আৰু লগতে আমাৰ সৰস্বতী পূজাৰ যি ঐতিহ্যৰ পৰম্পৰা, সেই পৰম্পৰাক আধুনিকতাৰ চাক নৈয়াত আমি হেৰাই যাবলৈ নিদি আমি সম্পূৰ্ণ নিয়ম নীতিৰে আমি পালন কৰিবলৈ আমি চেষ্টা কৰিম। আৰু উঠি অহা কণ কণ শিশুসকলকো সেই বাৰ্তাৰে আগন্তুক দিনবোৰত লৈ যাবলৈ আমি চেষ্টা কৰিম। পুনৰবাৰ অসমবাসীক এই সৰস্বতী পূজাৰ আজি মাঘৰ যি পঞ্চমী